ছাত্ৰ ছাত্ৰীসকল, আমি আগৰ ভিডিঅ'টোত সমাজ বিজ্ঞানৰ গুপ্ত সাম্ৰাজ্যৰ উত্থান নামৰ পাঠটি আমি আৰম্ভ কৰিছিলোঁ। আমি সেই পাঠটিত গুপ্ত সাম্ৰাজ্যৰ বিষয়ে বহুখিনি তথ্য লাভ কৰিলোঁ। তাৰ ভিতৰত আছিলে গুপ্ত সাম্ৰাজ্যৰ প্ৰতিষ্ঠা, তেওঁলোকৰ শাসন ব্যৱস্থা, গুপ্তসকলৰ আৰ্থ-সামাজিক ব্যৱস্থা আৰু ব্যৱসায় বাণিজ্য। এইকেইটাৰ বিষয়ে আমি আগৰ পাঠটোত পালোঁ। এতিয়া আমি গুপ্ত যুগৰ সমাজ ব্যৱস্থা, তেওঁলোকৰ সাহিত্য সংস্কৃতি, তেওঁলোকৰ স্থাপত্য ভাস্কৰ্যৰ প্ৰতি অৱদান এইকেইটা আমি আজি পাঠটোত পাম। আহোচোন আজি আমি পাঠটো আৰম্ভ কৰোঁ। প্ৰথমে আহিল গুপ্ত যুগৰ সমাজ ব্যৱস্থা। গুপ্ত সমাজত বৰ্ণ প্ৰথা কঠোৰ আছিল। 4টা বৰ্ণৰ উপৰিও কিছুমান নতুন নতুন বৰ্ণৰ সৃষ্টি গুপ্তসকলৰ ৰাজত্বকালত হৈছিলে। 4টা বৰ্ণ হৈছে কি? আৰ্যসকল অহাৰ পাছতে ভাৰতত 4টা বৰ্ণৰ সৃষ্টি হৈছিলে। সেইকেইটা হৈছে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। আৰু সেই সময়ত ব্যক্তিৰ অৰ্থনৈতিক কাৰ্যকলাপসমূহ এই 4টা বৰ্ণৰ মাজেৰে পৰিচালিত হৈছিল। এই গুপ্ত যুগতো এই নীতি নিয়মেই কঠোৰভাৱে মানি চলিছিল। কিন্তু ইয়াৰ উপৰিও কিছুমান নতুন নতুন বৰ্ণৰ সৃষ্টি হৈছিল। নতুন বৰ্ণৰ সৃষ্টি হৈছিল যদিও এই আৰ্যসকলৰ যিটো বৰ্ণ প্ৰথা আছিল সেইটোহে খুব কঠোৰভাৱে মানি চলা হৈছিল। অৰ্থনৈতিক কাৰ্যকলাপৰ দৰে ব্যক্তিৰ সামাজিক স্থানো এই বৰ্ণ প্ৰথাই নিৰ্ণয় কৰিছিল। সমাজত ব্ৰাহ্মণসকল আৰু ক্ষত্ৰিয়সকলৰ প্ৰতিপত্তি আৰু সামাজিক মৰ্যাদা সেই যুগত বৃদ্ধি পাবলৈ ধৰিছিল। মহিলাসকলৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত আছিল, কিন্তু মহিলাসকলক পুৰুষৰ সমানেই স্থান দিয়া নগৈছিল। অৰ্থাৎ পুৰুষ আৰু মহিলাৰ স্থান সমান নাছিল। উচ্চ বৰ্গৰ নাৰীয়েহে শিক্ষা লাভ কৰিব পাৰিছিল, বাকী নিম্ন বৰ্ণৰ লোকৰ নাৰীসকলে শিক্ষা লাভৰ পৰা বঞ্চিত হৈছিল। আৰু সেই সময়তে এটা প্ৰথাৰ সৃষ্টি হৈছিল, সেইটো হৈছে সতীদাহ প্ৰথা। বাল্য বিবাহৰো প্ৰচলন গুপ্ত যুগত আছিল। আৰু গুপ্ত যুগত বাল্য বিবাহৰ উপৰিও এটা প্ৰথা আছিল, সেইটো হৈছে সতীদাহ প্ৰথা। সতীদাহ প্ৰথাত সেই সময়ত কি কৰা হৈছিলে? সৈনিক স্বামীৰ যদি মৃত্যু হয় তেনেহ'লে তেওঁৰ পত্নীয়ে স্বামীৰ তাত জাপ দিব লাগিছিলে। আৰু লাহে লাহে সেইটো সমাজৰ এটা পৰম্পৰাত পৰিণত হৈছিলে। আৰু সেই গুপ্ত যুগতে এই সতীদাহ প্ৰথা যিটো সৃষ্টি হৈছিল আধুনিক ভাৰতলৈকে আছিল। পিছত যেতিয়া ভাৰতলৈ ইংৰাজসকলৰ আগমন ঘটিছিলে, ইংৰাজৰ লৰ্ড উইলিয়াম বেণ্টিং, তেনেকৈ ভাৰতৰ আছিল ৰাজা ৰামমোহন ৰায়, ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ, তেওঁলোকৰ প্ৰচেষ্টাত এই প্ৰথাটো ভাৰতীয় সমাজৰ পৰা আঁতৰ কৰা হৈছিলে বা বন্ধ কৰা হৈছিলে। এয়াই আছিল গুপ্ত যুগৰ সমাজ ব্যৱস্থা। সাহিত্য সংস্কৃতি আৰু বিজ্ঞানৰ ক্ষেত্ৰত গুপ্তসকলৰ অৱদান। গুপ্ত ৰজাসকলে সাহিত্য সংস্কৃতি আৰু বিজ্ঞানৰ প্ৰসাৰৰ বাবে উদাৰভাৱে পৃষ্ঠপোষকতা আগবঢ়াইছিল। তেওঁলোকৰ প্ৰচেষ্টাত সেই সময়ত সাহিত্য সংস্কৃতি আৰু বিজ্ঞানে যথেষ্ট উন্নতি লাভ কৰিছিলে বা যথেষ্ট আগবাঢ়ি গৈছিল। সেই যুগতে নালন্দা, তক্ষশিলা, উজ্জয়িনী, সাৰনাথ আৰু বিক্ৰমশিলা নামৰ 5খন বিশ্ববিদ্যালয় আছিল। আৰু এই বিশ্ববিদ্যালয় কেইখনৰ মুখ্য পৃষ্ঠপোষক হিচাপে গুপ্ত ৰজাসকলে দায়িত্ব গ্ৰহণ কৰিছিল। আৰু সেই যুগত সংস্কৃত ভাষাকেই আটাইতকৈ উচ্চ মৰ্যাদা দিয়া হৈছিলে। আৰু সেয়েহে বেছিভাগ সাহিত্য ৰচনা সংস্কৃত ভাষাতেই হৈছিল। সেই সময়ত মহাকবি কালিদাস, ভৰত, শূদ্ৰক আৰু বিশাখা দত্তই বিভিন্ন ৰচনাৰে সেই যুগত সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ যায়, আৰু যাক লৈ আমি ভাৰতীয় হিচাপে আজিও গৌৰৱ কৰিব পাৰোঁ। সেই সময়তে পুৰাণ, ৰামায়ণ, মহাভাৰতৰ দৰে বিখ্যাত গ্ৰন্থকেইখনৰ পুনৰ মুদ্ৰিত কৰা হৈছিল। সেইকেইখনক পুনৰ মুদ্ৰিত কৰা হৈছিলে গুপ্ত যুগতেই। তাৰপিছত যোনজন দ্বিতীয় চন্দ্ৰগুপ্ত আছিলে, তেওঁৰ ৰাজসভাতে 9জন সাহিত্যিকৰ সমাহাৰ ঘটিছিল। সেই 9জনক একেলগে নৱৰত্ন বুলিও কোৱা হৈছিলে। এইদৰে সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত গুপ্ত ৰজাসকলে পৃষ্ঠপোষকতাত সেই যুগত সাহিত্য সংস্কৃতিয়ে উচ্চ শিখৰ উপনীত হৈছিলে। ঠিক সেইদৰে বিজ্ঞানৰ ক্ষেত্ৰতো সেই সময়ত গুপ্ত ৰজাসকলে পৃষ্ঠপোষকতা লাভ
আগবঢ়াইছিলে। বিজ্ঞানৰ ক্ষেত্ৰতো সেই সময়ত যথেষ্ট পৰিমাণৰ সফল হৈছিলে। আৰ্যভট্টই নামৰ এখন পুথি ৰচনা কৰিছিলে, য'ত পৃথিৱীয়ে নিজ কক্ষপথত থাকি সূৰ্যৰ চাৰিওফালে পৰিদৰ্শন কৰে আৰু পৃথিৱীৰ ছাঁটো চন্দ্ৰৰ গাত পৰাৰ ফলতেই যে চন্দ্ৰগ্ৰহণ হয়, এইকেইটাৰ বৈজ্ঞানিক ব্যাখ্যা তেওঁ আগবঢ়াইছিল। তাৰ উপৰিও দশমিক পদ্ধতি, শূন্যৰ ব্যৱহাৰ আৰু স্থানীয় মানৰ ধাৰণা, এই তত্ত্বসমূহ উদ্ভাৱন সেই আৰ্যভট্টই গুপ্ত যুগতেই কৰিছিল। আন এজন জ্যোতিৰ্বিদ আছিল বৰাহমিহিৰ। তেওঁ বৃহৎ সংহিতা নামৰ এখন বিখ্যাত পুথি ৰচনা কৰিছিল। সেই যুগত চৰক আৰু সুশ্ৰুত নামৰ দুজন বিখ্যাত চিকিৎসা শাস্ত্ৰবিদ আছিল। এয়াই হৈছে গুপ্ত যুগৰ সাহিত্য, সংস্কৃতি আৰু বিজ্ঞান। ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে গুপ্ত যুগত সাহিত্য, সংস্কৃতি আৰু বিজ্ঞান যথেষ্ট উন্নতি লাভ কৰিছিল আৰু এই দিশত তেওঁলোক বহুদূৰ আগবাঢ়ি গৈছিল। এতিয়া আহিল শিল্প ভাস্কৰ্যলৈ গুপ্তসকলৰ অৱদান। শিল্প ভাস্কৰ্যৰ দিশৰ পৰাও গুপ্তসকলৰ অৱদান অতুলনীয় আছিল। এই যুগৰ স্থাপত্য, ভাস্কৰ্য আৰু চিত্ৰকলাই এক নতুন ধাৰাৰ সৃষ্টি কৰিছিল। গুপ্ত যুগৰ স্থাপত্যৰ কিছুমান উদাহৰণ হ'ল সাঁচীৰ বিষ্ণু মন্দিৰ, দেওগড়ৰ দশাৱতাৰ মন্দিৰ, আইহোলৰ দুৰ্গা মন্দিৰ, ধ্যানমগ্ন বুদ্ধ, মথুৰাৰ থিয় হৈ থকা বুদ্ধ মূৰ্তি, লগতে দিল্লীৰ মেহৰুলিৰ লৌহস্তম্ভ। এই সকলোবিলাক হৈছে গুপ্ত যুগৰে অৱদান। আৰু গুপ্ত যুগৰ ভাস্কৰ্যৰ যি ধাৰা আছিল, তাৰ প্ৰভাৱ অসমতো পৰিছিল। সেইবিলাক হৈছে তেজপুৰৰ দ পৰ্বতীয়া শিলৰ তোৰণৰ কথা আমি ক'ব পাৰোঁ। তাৰপিছত আহিল মিকিৰাতি, বৰগংগা, কামাখ্যা, বৰমেধিপাৰা, দুধনৈত থকা, এইবিলাকতো গুপ্ত যুগৰ ভাস্কৰ্যৰ প্ৰভাৱ পৰিছিলে। ভাস্কৰ্যৰ দৰে চিত্ৰকলাই সেই সময়ত গুপ্ত যুগৰ গৌৰৱৰ উচ্চ শিখৰত উপনীত হৈছিল। সেই সময়ৰ যি গুহা চিত্ৰ আছিল, এতিয়াও দেশে বিদেশে ভাৰতৰ খ্যাতি কঢ়িয়াই আনিছে। যেনে অজন্তাৰ গুহা শিল্প, ইলোৰা গুহা ইত্যাদি। এয়াই আছিল শিল্প ভাস্কৰ্যলৈ গুপ্তসকলৰ অৱদান। ছাত্ৰ ছাত্ৰীসকল, আমি সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ গুপ্ত সাম্ৰাজ্যৰ উত্থান নামৰ পাঠটিৰ শেষৰ ফালে আহি উপনীত হ'লোঁ। শেষত আমি পুনৰ পাঠটো এবাৰ আলোচনা কৰোঁ আহা। আমি পাঠটোত পালোঁ খ্ৰীষ্টীয় ৩য় শতিকাত শ্ৰীগুপ্তৰ অধীনত ভাৰতৰ কিছুমান সৰু সৰু ৰাজ্য একত্ৰিত হৈ গুপ্ত সাম্ৰাজ্য গঠন হৈছিল। প্ৰথম চন্দ্ৰগুপ্ত, সমুদ্ৰগুপ্ত, দ্বিতীয় চন্দ্ৰগুপ্ত এই ৰাজবংশৰ উল্লেখযোগ্য সম্ৰাট আছিল। তেওঁলোকৰ শাসনত গুপ্ত সাম্ৰাজ্যৰ ভেটি সুদৃঢ় হৈছিল। ৰজাই ৰাজ্যৰ মুৰব্বী আছিল। যদিও শাসনৰ সুবিধাৰ অৰ্থে তেওঁলোকে ৰাজ্যখনক ৩টা ভাগত ভাগ কৰিছিলে আৰু প্ৰতিটো ভাগতে তেওঁলোকে একোজনকৈ বিষয়া নিযুক্তি দিছিলে। তাৰপিছতে তেওঁলোকৰ ব্যৱসায় বাণিজ্যও যথেষ্ট আগবাঢ়িছিলে। জল আৰু স্থলপথ দুয়োটা পথেৰেই তেওঁলোকে ব্যৱসায় বাণিজ্য আগবঢ়াই লৈ গৈছিলে। সেই সময়ত সাহিত্য, সংস্কৃতি, শিল্প, চিত্ৰকলা, ভাস্কৰ্য আৰু বিজ্ঞানে গুপ্ত যুগত ব্যাপক প্ৰসাৰ লাভ কৰিছিলে। গুপ্ত যুগৰ ভাস্কৰ্য আৰু চিত্ৰকলাৰ প্ৰভাৱ অসমতো পৰিছিলে। গুপ্ত যুগৰ সাহিত্য, সংস্কৃতি, বিজ্ঞান, শিল্প, ভাস্কৰ্য এই দিশৰ পৰা চাবলৈ গৈ কিছুমান ইতিহাসবিদে গুপ্ত যুগক স্বৰ্ণ যুগ বুলি অভিহিত কৰিছিল। কিন্তু কিছুমান কাৰণত আধুনিক যিসকল ইতিহাসবিদ আছে, তেওঁলোকে গুপ্ত যুগক স্বৰ্ণ যুগ বুলি মানি লোৱা নাছিলে। এয়াই আছিল গুপ্ত যুগৰ মূল কথা। আমি গুপ্ত যুগৰ প্ৰশ্ন উত্তৰসমূহ আমি আলোচনা কৰিম। আমি গ্ৰুপত আলোচনা কৰিম আৰু তোমালোকে প্ৰশ্ন উত্তৰসমূহ ভালদৰে কৰিবা বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ।